নমস্কাৰ, মই সাগৰিকাই আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল সত্য এণ্ড সাগৰিকা ইউটিউব চেনেললৈ। আজি হৈছে ৩ ছেপ্টেম্বৰ আৰু ৩ ছেপ্টেম্বৰটো হৈছে এটা মোৰ কাৰণে অতি বিশেষ দিন, কাৰণ আজিৰ দিনটোতে সংলাপ মোৰ জীৱনলৈ আহিছিলে। ৰাতিপুৱা সংলাপক স্কুললৈ পঠিয়াই মই আহিছোঁ এয়া নৰোৱা থানলৈ চাকি বন্তি জ্বলাবলৈ। আজি সংলাপৰ জন্মদিনৰ লগতে আপোনালোকৰ আশীৰ্বাদ আৰু মৰম চেনেহৰ কাৰণে মোৰ চেনেলটোত আজি 1K+ ছাবস্ক্ৰাইবাৰ হ'ল। আশা কৰিছোঁ আপোনালোকে মৰম চেনেহবোৰ মোক এনেকৈ দি যাব। এইখন হৈছে নৰোৱা থান, মই ইয়াৰ ভিডিঅ' বনাই থোৱা আছে। তাৰপিছত ৰাতি সৰু সুৰাকৈ খাদ্য এটা আছে, তাৰ কাৰণে বজাৰ কৰি থকা হৈছে। মাছ ল'লোঁ, মাংস ল'লোঁ আৰু এইটো হৈছে সংলাপৰ স্পাইডাৰমেন কেক। মুখখন চপাই দিয়া। আন্টি ক'ত গ'ল? চব তাৰপিছত ৰাতিৰ কাৰণে ইয়াত খাদ্য যোগাৰ কৰি থকা হৈছে। এইখিনি মাছখিনিক মই হালধি আৰু নিমখ সানি পেলাই এনেকৈ থৈ দিলোঁ। আৰু এইফালে সংলাপৰ খুৰীয়েক আৰু আয়েকে ভাজি আছে মাছ। মাছখিনি ভজা হ'লে মাছৰ ৰেচিপিটো মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। মাছৰ ৰেচিপিটোৰ কাৰণে আমাক লাগিব আগতে তেল কেৰাহী গৰম কৰি দিম, তাৰপিছত তাতে দিম জিৰা আৰু পিঁয়াজ আৰু শুকান জলকীয়া। তাৰপিছত আমি এইখিনি ইয়াত দিম আমি নৰসিংহ পাত দি পেলাই অকণমান ডিপ ফ্ৰাই কৰিম এইখিনিক। তাৰপিছত আমি ইয়াত এড কৰিম আদা নহৰু পেষ্ট আৰু পিঁয়াজৰ পেষ্টখিনি এড কৰি পেলাই আৰু আদা নহৰু পেষ্টখিনি এড কৰি পেলাই আমি ইয়াক অকণমান ব্ৰাউন হোৱাকৈ ভাজিম। ভাজি থকাৰ অৱস্থাতে ইয়াত অকণমান দিম চেনি। তাৰপিছত আমি দিম ইয়াত হালধি। তাৰপিছত দিম আমি কাশ্মীৰী লাল মিৰ্চ কালাৰটোৰ কাৰণে। তাৰপিছত দিম জিৰা পাউডাৰ। এড কৰিছোঁ বিলাহী পেষ্ট। মই ইয়াত বনাই আছোঁ 30 জনৰ কাৰণে। তাৰপিছত ইয়াত দিম মগজ, বাদাম পিচা আৰু আছে পুষ্ট দানা মিক্স কৰি পেলাই ভালকৈ। ইয়াৰ ওপৰত দি দিম নাৰিকলৰ গুড়া, শুকান নাৰিকলৰ যোনটো গুড়া পায় দোকানত কিনিবলৈ পায়, সেই শুকান নাৰিকলৰ গুড়াটো ইয়াত দি পেলাই ভালকৈ ভাজিব লাগিব। ভালকৈ ভাজি হোৱাৰ পিছত যেতিয়া অকণমান তলত লাগিবলৈ ধৰিব, তেতিয়া আমি অকণমান পানী দি পেলাই ইয়াক অকণ সিজিবলৈ দিম। সিজিবলৈ দিয়াৰ পিছত ইয়াক অকণমান পানী দি পেলাই আৰু ধুনীয়াকৈ ভালকৈ ভাজিব লাগিব। তাৰপিছত আমি ইয়াত দিম নিমখ সোৱাদ অনুযায়ী দিব। মই ইয়াত বনাই আছোঁ 30 জনৰ কাৰণে। আপোনালোকে আপোনাৰ ফেমিলিটো চাই পেলাই কম বেছি পৰিমাণটো কৰিব পাৰে। ইয়াৰ পিছত দি দিছোঁ ইয়াত ভজা মাছখিনি আৰু ইয়াক ভালকৈ উতলিবলৈ দিম। আমাৰ এইটো ৰেচিপি ৰেডি হৈ গ'ল। এতিয়া আমি বনাম খাহী মাংস। খাহী মাংসটো মই একো বেলেগ এক্সপেৰিমেণ্ট নকৰোঁ। মই যেনেকৈ জেনেৰেলি বনাই মই তেনেকৈয়ে বনাম। তেল দি পেলাই ইয়াতে দি দিছোঁ পাঁচফোৰণ, শুকান জলকীয়া, তেজপাত আৰু পিঁয়াজ কুটা আৰু আদা নহৰু পেষ্ট দি পেলাই ভালকৈ ভাজি ল'ম। আৰু তাতে মই এড কৰিম জিৰা, জালুক আৰু তেজপাত, শুকান জলকীয়া, এয়া গোটা জিৰা এইবিলাক তিয়াই পেলাই পটাত পিচা মিক্স কৰিম। তাৰপিছত পাউডাৰত ল'ম শুকান জলকীয়া পাউডাৰ আৰু ধনিয়া পাউডাৰ, হালধি পাউডাৰ। এইখিনি অকণমান গৰম পানীত দি পেলাই ইয়াৰ ওপৰতে দি দিম। দি পেলাই এইখিনিক ভালকৈ ভাজিম। ভালকৈ ভাজি হোৱাৰ পিছত ইয়াত এড কৰি দিম আমি খাহী মাংসখিনি এড কৰি পেলাই ইয়াৰ ওপৰতে আমি দি দিম আলুখিনি দি পেলাই ভালকৈ ভাজিম। ভাজি পেলাই ইয়াত গৰম পানী দি পেলাই উতলাই দিম। মই ইয়াত
এক্সট্ৰাকৈ একো এক্সপেৰিমেণ্ট কৰা নাই, এইটো যেনেকৈ অসমীয়া সোৱাদটো ৰাখি বনাইছোঁ। লাষ্টত চবকে খুৱাই বুৱাই মা, মই আৰু সংলাপৰ খুৰীয়েকে খাইছোঁ। এই ভিডিঅ'টো আপোনালোকে 5 তাৰিখে চাবলৈ পাব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।